হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আৰু আজি আছিলে আমাৰ কলেজত বিহু, চ' মই সেইকাৰণে ফুল চিলাই আছোঁ। আৰু বতৰটো চাওক ইমান বেয়া, আৰু মই ফুল এই নাচিবৰ কাৰণে চিলাই আছিলোঁ। এই খোপাত লগাই চাইছে সেই কেনেকুৱা লাগিছে বুলি। আৰু তাৰপিছতে আমি ওলাই গ'লোঁ বিহু চাব বুলি। কিন্তু আপোনালোকে একো নক'ব দেই, মই চাদৰ মেখেলা নাই পিন্ধা। আচলতে বতৰ খুবেই বেয়া, আৰু আমাৰ বিহু ষ্টাৰ্ট হৈছেহে 4:30মান বজাৰ পৰা। সেইকাৰণে আমি চাদৰ মেখেলা নিপিন্ধিলোঁ। আৰু এয়া আছিলে আমাৰ হোষ্টেলৰ বিহু। তাৰপাছতে মই বোলো দুজনীৰ ওচৰৰ পৰা আহোঁগৈ বুলি সিহঁতৰ ওচৰলৈ গ'লোঁ। আৰু এয়া আকৌ ৰাতি আমি হোষ্টেল গৈ কাপোৰ সলাইও আহিলোঁগৈ, কাৰণ এতিয়া ফাংচন আছে আৰু কম্পিটিশ্যনখিনিও হ'ব ফাৰ্ষ্টত। এয়া বিহুৰ কম্পিটিশ্যন হ'ল। তাৰপাছতে আৰু ইহঁতি নাচিছে চাওকচোন। আৰু এয়া জুবিন দা কুঁৱৰী এটি গীতত নৃত্য কৰা হ'ল, তেওঁৰ গীততে। আৰু সঁচাকৈ এই গীতটি শুনি যে ইমান তেওঁলৈ মনত পৰিছিলে নহয় বাৰু। তাৰপাছতে এয়া আমাৰ ছিংগাৰ আহিলে আৰু ছিংগাৰ উঠিলে। আৰু চাওকচোন, দিনত য'ত মানুহেই নাছিলে আৰু ৰাতি ফাংচন চাবলৈ অহা মানুহ চাওক ইমান বেছি। দিনত কিন্তু বৰষুণ দিছে বুলি কোনো মানুহেই নাই বাৰু। আজিলৈ বাই বাই, পুনৰ লগ পাম মোৰ অন্য এটি মিনি ব্লগত।